আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা সয়া মঞ্চুৰিয়ান ৰেচিপি। আপোনালোকে কেতিয়াবা সয়াবিন এইদৰে খাইছেনে বাৰু? যদি নাই খোৱা এবাৰ ট্ৰাই কৰিবচোন। সয়াবিনখিনি এতিয়া বইল কৰি ল'ব লাগিব। প্ৰথমতে মই প্ৰায় 2 বাটি জোখৰ সয়াবিন লৈছোঁ আৰু এটা চচত এইদৰে পানী দি বইল কৰি ল'ম অকণমান নিমখ দি। সয়াবিনখিনি আমি সাইজত ডাবল হোৱালৈকে বইল কৰি ল'ম। সয়াবিনখিনি ভালদৰে বইল হয় মানে এতিয়া আমাক সচৰ বাবে যিখিনি ইনগ্ৰেডিয়েণ্ট প্ৰয়োজন সেইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া সয়াবিনখিনিৰ পৰা এইদৰে এক্সট্ৰা পানীখিনি চেপি পেলাই দিম। একেবাৰে ড্ৰাইও কৰিব নালাগে। এতিয়া আমাৰ সয়াবিনখিনি মেৰিনেট কৰিব পৰাকৈ ৰেডি হৈ গ'ল। ডাঙৰ চামুচে এচামুচ আদা নহৰুৰ পেষ্ট লৈছোঁ, এচামুচ জলকীয়া গুড়ি, এচামুচ জালুকৰ গুড়ি আৰু 3 চামুচ টেঙা দৈ দি ল'ম। টেঙা দৈ ইউজ কৰিব, মিঠা দৈ দিলে ভাল নহয়। আৰু 3 চামুচ ময়দা আৰু 2 চামুচ কৰ্ণফ্ল'ৰ দি লৈছোঁ। আপোনালোকে যদি কৰ্ণফ্ল'ৰ নাথাকে তেতিয়া পিঠাগুড়িও দি ল'ব পাৰে, নহ'লে বা অকল ময়দাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত এচামুচ ৰিফাইন তেল দি আটাইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এচিকুট নিমখো দিম বাকী বস্তুখিনি টেষ্টটো বেলেঞ্চ হ'বলৈ। বেছিকৈ দিব নালাগে কাৰণ বইল কৰোঁতে যিহেতু নিমখ দিছোঁৱেই। এতিয়া কেৰাহীত তেল গৰম কৰি লৈ এইদৰে এটা এটাকৈ সয়াবিনখিনি দি, বেছিকৈও দিব নালাগে, কম কমকৈ দি ফ্ৰাই কৰি ল'ম অলপ ৰঙচুৱা হোৱালৈকে। এইদৰে আটাইখিনি সয়াবিন ফ্ৰাই কৰি ল'ম। এয়া আমাৰ সয়াবিনখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কেৰাহীত তেল গৰম কৰি তাত কাটি লোৱা আদা নহৰু আৰু জলকীয়াখিনি দি লৰাই ল'ম। যিহেতু চাইনিজ ৰেচিপি হাই ফ্লেমত কুক কৰা হয় সেইকাৰণে ফ্লেমটো হাই ৰাখিছোঁ। আৰু এতিয়া তাত লগালগ পিঁয়াজখিনি দি সেইখিনি অলপ লৰাই ল'ম। তাৰপৰা তাত কাটি লোৱা কেপচিকামখিনি দি মিক্স কৰি ল'ম। জুইটো হাই ৰখাৰ বাবে লৰাই থাকিব লাগিব আৰু এতিয়া কাটি লোৱা বিলাহীটো দি সেইটো ছফ্ট হোৱালৈকে এইদৰে লৰাই থাকিম। বিলাহীখিনি ছফ্ট হৈ আহিলত তাত এচামুচ জালুকৰ গুড়ি দি দিছোঁ, আধা চামুচ নিমখ দিছোঁ আৰু এচামুচ চেনি দি লৈছোঁ। এতিয়া মিক্স কৰি লৈছোঁ আটাইখিনি। মিক্স কৰি লৈ এতিয়া চচবোৰ দি যাম। 2 চামুচ মই টমেট' কেচাপ দিছোঁ, 2 চামুচ চয়া চচ দিছোঁ। আপোনালোকে চয়া চচ এচামুচো ইউজ কৰিব পাৰে আৰু 2 চামুচ মই চিলি চচ এড কৰি দি আটাইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াত আগতে ভাজি থোৱা সয়াবিনখিনি এড কৰি দিলোঁ। এড কৰি ভালদৰে মিক্স কৰি ল'ম যাতে চচখিনিৰ লগত সয়াবিনখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া ইয়াত অলপ পানী দি লৈছোঁ যাতে চচখিনি ড্ৰাই হৈ নাযায়, সয়াবিনখিনিত ভালদৰে যাতে লাগি যায়। এতিয়া আমাৰ স্পাইচি সয়া চাংকছ বা সয়া মঞ্চুৰিয়ান ৰেডি হৈ গ'ল। এইদৰে গৰমে গৰমে ইয়াৰ জুতি লৈ চাওক আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।